হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছেনে? অসমীয়া ছোৱালী চুম্পি অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ভিডিঅ'টো মানে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ। আজি মানে ডেইলি ব্লগেই হ'বগৈ। আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিলে 8:30। পাপাক চাহ দিলোঁ, মই খোৱা নাই, খামগৈ আৰু। ইয়াৰ ৰুম ঠিক কৰা নাই আৰু ৰুমটো ঠিক কৰি লওঁ আৰু চাহ খাম। তাৰপৰা আপোনালোকক দেখুৱাই যামেই বাৰু কি কৰোঁ কি নকৰোঁ। মোৰ আগতে ভিডিঅ'ত মই ঘৰলৈ গৈছিলোঁ, তেতিয়া দুগৰাকী মানে বায়ে কৈছিলে মই ভিডিঅ' দিছিলোঁ, তেতিয়া মোৰ মাৰ হাঁহিটো বহুত ধুনীয়া লাগিছে বুলি। আৰু সেইগৰাকী বাৰ কাৰণে বহুত বহুত ধন্যবাদ, মোৰ মা হাঁহিটো ভাল লগা বুলি কোৱাৰ কাৰণে। ভাল লাগিছে মোৰ মা হাঁহিটো ভাল লাগিছে বুলি কোৱাৰ কাৰণে। এতিয়া চাহ খাওঁগৈ, ভোকেই লাগিছেগৈ আৰু সেইটো কাৰণে জল্দি ৰুম ঠিক কৰি চাহটো খাই লওঁগৈ আৰু আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। আশা কৰোঁ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে যে ভাল পায়। এইপিনে বনাইছোঁ চাহ, আগত অকণমান আছে পপাৰ কাৰণে বনোৱা। এতিয়া দি দিছোঁ অকণমান গৰম পানী। এই দাংবডিটো আপোনালোকে খাই পাইছেনে? আজি আমাৰ বাৰীত লাগিছে। আজি পাৰিলে পাপাই আৰু বনাম আৰু আজি এই দাংবডিটো খাম। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এইপিনে ব্ৰেড গৰম কৰি লৈছোঁ। সেইপিনে এখন শুকান ৰুটি। এয়া হৈ গ'ল, অলপ বেছিকৈ দেৰি গ'ল, একো নাই, চলি যাব। এতিয়া ধুনীয়াকৈ বহি পেলাই চাহকাপ খাই লওঁ। মিনু, এয়া মায়ে দি পঠিওৱা ঘৰৰ পৰা মালভোগ কল। আজিহে খাম, পকা নাছিলে, এতিয়া পকিলে। বনাই কৰি আনিলোঁ, এতিয়া খাই লওঁ। কি হ'ল মিনু? আৰু মেকুৰীজনী আমাৰ ওচৰতে আছে, সেইটো কাৰণে মাতি আছে মিউ মিউকৈ, তাইক দিব লাগিব বিস্কুট। আজি ৰাতিপুৱা চাহকাপ এনেদৰেই খাইছোঁ। ৰাতিপুৱা চাহকাপ এনেকৈ বাহিৰত বহি খাই ভাল লাগে। আহি গ'ল তাই খাবলৈ। কি হ'ল? হা? মই বিস্কুট অনাই নাই, আনিমগৈ। এতিয়া চাহকাপ বহি খাই লওঁ আৰু মিনুকো বিস্কুট এটা দি লওঁ। তাইলৈ বিস্কুট নানিলোঁ, পাহৰি থাকিলোঁ তাইলৈ বিস্কুট আনিবৰ কাৰণে। এতিয়া মই চাহকাপ খাই লওঁ, আকৌ লগ পাই। খাই কৰি হৈ গ'ল। এইটো বাকলিটো আমাৰ ফুটিক দি লওঁ। ঐ ফুটি, এইজনী হ'ল আমাৰ ফুটি, মানে গাই গৰু। মই তাইক কওঁ ফুটি, তাইৰো এটা নাম আছে ফুটি। চাহ খাই হোৱাই নাই। মোৰ চাহকাপ অকণমান খাওঁতে দেৰি হয়, মানে মই লাহে লাহে চাহ খাওঁ। আৰু এটা বস্তু আপোনালোকক দেখুৱাম ব'লক। এতিয়া চাহকাপ ইয়াতে থৈ লওঁ, আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক। এইটো পাও ঘৰ, আমাৰ পাওজনী এটা নতুনকৈ পোৱালি দিলে, দেখুৱাম ব'লক। দেখি পায়নে নে নাপায় নাজানো দেই। ফুট সি নাপালে, মানে তাই লুকুৱাই থৈ দিছে। কালি মই দেখিলোঁ, কেইটা পোৱালি ওলালে জানো, দুটাই ওলালে নে এটাই ওলালে নে, মই এটাহে দেখিলোঁ। আৰু তাই তেনেকৈ থৈ দিয়ে, মানে দেখিয়ে নাপাওঁ। মাও কৈছে এনেকৈ দাঙি নাচাবি, নহ'লে ডিমটো বেয়া হৈ যাব, সেইটো কাৰণে চোৱা নাই দাঙি। তাই জানে আৰু কেইটা পোৱালি উলিয়ালে। এতিয়ালৈকে মোৰ চাহ খাই হোৱাই নাই। ভাত বনামগৈ অকণমান দেৰিকৈ, আৰু অলপ লাই শাকৰ পুলি ৰুবলৈ আছে। লাই শাকৰ পুলি কেইটামান ৰুই ল'ম,
তাৰপৰা ভাত বনামগৈ আৰু তেখেতে এটা ব্ৰইলাৰ ঠিক ঠাক কৰি আছে। ময়ো আহিলোঁ অকণমান কটা মেলা কৰি দিবলৈ, মানে সহায় কৰি দিবলৈ। মই মানে এইবিলাক কাম কৰি খুব ভাল পাওঁ, এইবিলাক কটা মেলা কাম কৰি। এইডাল কিয় আনিছোঁ গম পায়নে? এইডালে মই কাম এটা কৰিম। সেইডাল যে আনিছিলোঁ, মই মানে ব্ৰইলাৰ পেটু গুচাম। আপোনালোকে বাৰু ব্ৰইলাৰ পেটু খায়নে? মই কিন্তু খুবেই ভাল পাওঁ ব্ৰইলাৰ পেটু খাই, আৰু মই হাঁহৰ পেটু খায়ো ভাল পাওঁ। এয়া মাংস লগতে আলু, এয়া হ'ল পেটু আৰু ব্ৰইলাৰ ঠেং জলকীয়া ভাজি হ'ব। এয়া হ'ল মছলা, লগতে তেজপাত, পিঁয়াজ, আদা, ৰচুন। এইপিনে অকণমান ফ্ৰাই কৰিছোঁ। ৰেচিপিটো দিয়া নাই, একদম চিম্পুলকৈ বনাইছোঁ। ফ্ৰাই কৰি হৈ গ'ল। এতিয়া অলপমান জুলীয়া বনাবলৈ ফ্ৰাই কৰি আছোঁ, মানে বনাই আছোঁ। এয়া দিছোঁ তেজপাত দুখিলা, এতিয়া দিম অকণমান আদা, মানে নহৰু যিটো মই পিচি লৈছিলোঁ। এতিয়া দিম মছলাখিনি অকণমান পানী দি লৈছোঁ, তাৰপৰা মই এনেকৈ দি দিম। হৈছেগৈ। এতিয়া মই দিম আলু বেছি দিয়া নাই, একদম কম দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ, কোনো ধৰণৰ মই ৰেচিপি দিয়া নাই। মই আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাইছিলোঁ, সেইটো কাৰণে মাংস মই কেনেকৈনো বনাইছোঁ আপোনালোককো অকণমান দেখুৱাই দিলোঁ। অকণমান ঢাকি দিম, তাৰপৰা অলপ পানী দিম, তাৰপৰা ৰেডি হৈ যাব। এয়া মোৰ ৰেডি হৈ গ'ল, লগতে কণবিলাহী চেংমৰা আচাৰ, এয়া পেটু ভাজি, লগতে এয়া লৈছোঁ ফ্ৰাই মাংস, এয়া মাংস আলু জোল আৰু গৰম গৰম ভাত। এতিয়া খোৱাহে কথা আৰু।